নাসাৰ বৈজ্ঞানিকো কঁপি উঠিল যেতিয়া ব্ৰহ্মাণ্ডত সাক্ষাৎ ভগৱান বিষ্ণুক দেখা পালে। প্ৰিয় দৰ্শক, প্ৰায় এবছৰৰ আগতে নাসাই ব্ৰহ্মাণ্ডৰ এনেকুৱা এখন ফটো তুলিছিল যিখন দেখি নাসাৰ বৈজ্ঞানিকৰ লগতে এই পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি আচৰিত হৈ উঠিছিল। এতিয়া প্ৰশ্ন হ'ল যে আচলতে সেই ফটোখনৰ আচল ৰহস্য কি আৰু কেনেদৰে ফটোখনৰ সম্বন্ধ হিন্দু গ্ৰন্থৰ লগত আছে। দৰ্শকসকল, সকলোতকৈ প্ৰথমে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান বিষ্ণুৰ বিষয়ে দুটা কথা জনাটো অতি আৱশ্যক, যাৰ বিষয়ে আপোনালোকৰ মাজৰে হয়তো বহু লোকে নাজানে। লগতে ইয়াৰ লগত জড়িত নাসাই তোলা সেই আচৰিত ফটোখনৰ বিষয়ে। প্ৰিয় দৰ্শকসকল, ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছিল যে এই ব্ৰহ্মাণ্ডৰ প্ৰতি জীৱই মই। ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঠাইতো ময়ে বাস কৰোঁ। প্ৰতি জীৱৰ আত্মাও মই। কালিও মই, আজিও মই আৰু কাইলৈও ময়েই থাকিম। এই পৃথিৱীৰ আৰম্ভণিও মই, মধ্যও মই আৰু পৃথিৱীৰ শেষতো ময়েই থাকিম। কিন্তু আপোনালোকে বাৰু জানেনে যে ধৰ্মগ্ৰন্থ আৰু বেদৰ মতে ভগৱান বিষ্ণুক তিনি ভাগত ভাগ কৰা হৈছে। প্ৰথমে মহাবিষ্ণু, অৰ্থাৎ মহাবিষ্ণু মানে হ'ল সেইজন পৰম ব্ৰহ্ম যিজনে এই পৃথিৱীৰ নিৰ্মাণ কৰিছিল। এই পৃথিৱীত যিবোৰ বস্তু আছে অৰ্থাৎ জীৱ জন্তুৰ পৰা আদি কৰি মনুষ্যৰ আত্মা আৰু আপোনাৰ বুদ্ধিও মহাবিষ্ণুৱেই দিয়া। দ্বিতীয় ক্ষীৰোদক্ষাই বিষ্ণু। যেতিয়া আমি কথা পাতোঁ ভগৱান সকলো ঠাইতে থাকে বুলি, বতাহ, মানুহৰ গাত, পৃথিৱীৰ সৰু সৰু অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুটো ভগৱান আছে বুলি, সেই ঠাইত ক্ষীৰোদক্ষাই বিষ্ণুৰ কথা উল্লেখ কৰা হয়। তৃতীয় আৰু শেষৰজন হ'ল গৰ্ভোদক্ষাই বিষ্ণু। গৰ্ভোদক্ষাই বিষ্ণুৰ কথা ক'বলৈ গ'লে তেওঁ নাভি কমলৰ পৰাই পৰমপিতা ব্ৰহ্মাদেৱৰ সৃষ্টি হৈছিল আৰু সম্পূৰ্ণ সৃষ্টিৰ নিৰ্মাণ কৰিছিল। তেতিয়া ভগৱান বিষ্ণুৱে সৃষ্টিৰ পালন কৰাৰ দায়িত্ব নিজেই ল'লে। আপোনালোকে যদি আমাৰ ধৰ্মগ্ৰন্থবোৰত চকু ফুৰাই চায় তেন্তে গৰ্ভোদক্ষাই বিষ্ণুৰ ফটো দেখিবলৈ পাব, যিটো আচলতে একো কাল্পনিক নহয়। সেয়া আমাৰ বেদ পুৰাণবোৰ পঢ়ি আৰু তাক বুজি বনোৱা হৈছে। এই ফটোখন মনোযোগ দি এবাৰ চাওক আৰু নাসাৰ দ্বাৰা তোলা এই ফটোখন চাওক, যিখনক নাসাই মিষ্টিক মাউণ্টেইন নাম দিছে। যদি আপুনি এই ফটোখন মনোযোগ দি চায় আৰু এইখনৰ তুলনা ক্ষীৰোদক্ষাই বিষ্ণুৰ লগত কৰে, যিটো কোনো কাল্পনিক নহয়, তেতিয়া আপুনি দেখিব যে নাসাৰ দ্বাৰা তোলা এই ফটোখনৰ মিল বহুখিনি ক্ষীৰোদক্ষাই বিষ্ণুৰ লগত মিলে। ইয়াৰ পাছত আকৌ নাসাই টেলিস্কোপৰ জৰিয়তে আৰু এক কপি ফটো তুলিছিল, যাক নাসাই হেণ্ড অফ গড নাম দিছিল। এই কপি ফটো যদি আপুনি ভালকৈ চায় তেন্তে আপোনাৰো এনেকুৱা লাগিব যে স্বয়ং ভগৱানৰ হাত আপোনাৰ সন্মুখত আছে। এই কপি ফটো যেতিয়া নাসাৰ দ্বাৰা মানুহৰ মাজলৈ আহিল তেতিয়া সকলো আচৰিত হৈ গ'ল আৰু দুই কপি ফটো ভগৱানৰ লগত মিলাই তৎক্ষণাতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গ'ল। আৰু লাহে লাহে এই ফটো দুকপিয়ে সম্পূৰ্ণ পৃথিৱীৰ মানুহকে ভগৱানৰ বিষয়ে ভাবিবলৈ বাধ্য কৰালে। বহুলোকে দ্বিতীয় কপি ফটোৰ বিষয়ে এইষাৰো ক'লে যে ফটোকপি ব্ৰহ্মাণ্ডৰ অন্তিম স্থানৰ পৰা ওলোৱা দেখা গৈছে আৰু আঙুলিৰ ওপৰত সুদৰ্শন চক্ৰ আছে। ইয়াৰ অৰ্থ হ'ল যে আপুনি মানক বা নামানক, এই সম্পূৰ্ণ সৃষ্টি ভগৱান বিষ্ণুৰ মাজতে বিদ্যমান। সেইকাৰণে সময়ে সময়ে প্ৰকৃতিয়ে এনেকুৱা কিছুমান চমৎকাৰ দেখায় যিবোৰ দেখি বৈজ্ঞানিকো আচৰিত হৈ যায়। কিন্তু দুখৰ কথা যে ইমানবোৰৰ পাছতো বৈজ্ঞানিকে এইবোৰত বহুত কম বিশ্বাস কৰে। যেতিয়া এই ফটো দুকপি ইনষ্টাগ্ৰাম আৰু টুইটাৰত ভাইৰেল হ'ল তেতিয়া লাখ লাখ মানুহে এই ফটো কপি ক্ষীৰোদক্ষাই বিষ্ণু বুলিয়েই ক'লে আৰু এইষাৰো ক'লে যে ক্ষীৰোদক্ষাই বিষ্ণুৱে নিজৰ য়োগ নিদ্ৰাত বিশ্ৰাম কৰি আছে। কিন্তু তাৰ কাৰণে আমি বিজ্ঞানকো আওকাণ কৰিব নোৱাৰোঁ, কাৰণ বিজ্ঞানৰ কাৰণে এই সকলোবোৰ সম্ভৱ হৈছে, কাৰণ বিজ্ঞানে এই সকলোবোৰৰ উৎপন্ন কৰিছে। কিন্তু আপোনাৰ ওচৰে পাজৰে ভগৱানক বিশ্বাস নকৰা ব্যক্তি হয়তো বহুত ওলাব আৰু তাকে সত্য কৰিবলৈ বিজ্ঞানে বিগ বেং থিয়ৰী সন্মুখত আনি দিয়ে। তাৰ মতে ব্ৰহ্মাণ্ডৰ উৎপত্তি এক গোলকৰ বিস্ফোট হোৱাৰ ফলত হৈছিল। কিন্তু এতিয়া এইটো প্ৰশ্ন হ'ল যে সেই ডাঙৰ গোলকটো আচলতে ক'ৰ পৰা আহিল, লগতে প্ৰতি জীৱৰ মৃত্যু কিয় হয় আৰু কিয় মৃত্যু হোৱা মানুহক বিজ্ঞানে জীৱিত কৰিব নোৱাৰে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিজ্ঞানৰ ওচৰতো নাই। সেইকাৰণে কোৱা হয় য'ত বিজ্ঞান শেষ হয় তাৰ পৰাই বেদ পুৰাণত লিখা কথাবোৰৰ আৰম্ভণি হয়। এনেকুৱা বহু কথা যিবোৰ বিজ্ঞানে এতিয়া ৰিচাৰ্চ কৰি উলিয়াইছে বা তাক বুজিছে, সেইবোৰ আমাৰ বেদ পুৰাণত কেতিয়াবাই শেষ হৈছে।
আহিছে। পুৰাণিক কালৰ কথা ক'বলৈ গ'লে সেই সময়ত পৃথিৱী ইমানেই উন্নত আছিল যে মানুহে নিজৰ শক্তিৰে ভগৱানক চাব বা বুজিব পাৰিছিল, যিটো বিজ্ঞানৰ কাৰণে ভবাটো সম্ভৱ নহয়। বিজ্ঞানৰ লগত জড়িত এনেকুৱা বহু ব্যক্তি আছে যিসকলে সকাৰাত্মক শক্তিৰ ওপৰত বিশ্বাসটো কৰে, কিন্তু তাক মানুহৰ আগত খুলি নকয়। দৰ্শকসকল, ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব। আশা কৰিলোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ভিডিঅ'টোত লাইক কৰাৰ লগতে বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰিব আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।